বেঞ্জামিন ফ্ৰেংকলিনে কৈছিল, অজ্ঞানী হোৱাটো লাজৰ বিষয় নহয়, শিকিবলৈ আগ্ৰহ নকৰাটোহে লাজৰ বিষয়। এলবাৰ্ট আইনষ্টাইনে কৈছিল, যি ব্যক্তিয়ে কেতিয়াও ভুল কৰি পোৱা নাই, তেওঁ কেতিয়াও নতুন কিবা এটা কৰাৰ চেষ্টাও কৰি পোৱা নাই। মামণি ৰয়ছম গোস্বামীয়ে কৈছিল, জীৱনৰ প্ৰকৃত অৰ্থ হ'ল নিজৰ পথৰ সন্ধান কৰা, আনৰ পথক অনুসৰণ কৰা নহয়। জল চালাটিনে কৈছিল, মই খেতিয়ক, সেইবাবেই যদি মই ভাল কাপোৰ পিন্ধাৰ যোগ্য নহয়, তেন্তে মোৰ পথাৰৰ সুস্বাদু খাদ্য খোৱাৰো আপুনি যোগ্য নহয়। হোমেন বৰগোহাঞিয়ে কৈছিল, জীৱনটো এক প্ৰকাৰ পৰ্বত আৰোহণ। অসীম দুখ কষ্ট আৰু দুৰ্লংঘ বাধা আছে বাবেই ই ৰোমাঞ্চকৰ। কেলভিন কুলিডজে কৈছিল, নাৰী আৰু পুৰুষে এপলক দৃষ্টিৰে পৰস্পৰলৈ চাই থকাটো প্ৰেম নহয়, দুয়োজনে একেটা দিশলৈ চাই থকাটোৱেই প্ৰেম। হেলেন কেলাৰে কৈছিল, কোনো নিৰাশাবাদীয়েই আকাশৰ তৰাৰ ৰহস্য আৱিষ্কাৰ কৰা নাই, কোনো অনাৱিষ্কৃত ভূমিলৈ নৌযাত্ৰা কৰা নাই বা মানৱ আত্মাৰ বাবে কোনো নতুন স্বৰ্গৰ বাৰ্তা বহন কৰি অনা নাই। আনন্দচন্দ্ৰ আগৰৱালাই কৈছিল, আমি যি ভাবো যি কৰো তাৰ দ্বাৰাই গঠন হয় আমাৰ চৰিত্ৰ।